নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আইৰ উচুপনি। মাজনিশা সেয়া কোন? কাৰ উচুপনি? দেৱী নে মানৱী? কোন সেই নাৰী? আন্ধাৰৰ ফালেদি গৈছে কান্দি কান্দি। কি যে ৰহণীয়া এই বিননি। আন্ধাৰে যেন কৈ গ'ল সেয়া তোমাৰ আইৰ বিননি। আয়ে কান্দিছে, দুখ লাগিছে আইৰ হিয়াত, ৰাতিৰ আন্ধাৰত কৰা দানৱৰ লীলাত। কোনোবাই কৰিছে খং আৰু কোনোবাই হত্যা, কোনোবাই পাতিছে টকাৰ বজাৰ আৰু কোনোবাই মেলিছে মদৰ পোহৰ। কোনোবাই কৰিছে নাৰীক লৈ বেপাৰ। আছেনে আৰু বাকী? ইয়াতকৈও অধম হ'ব এই মানৱ জাতি। মাজনিশা সেয়া আইৰ উচুপনি।